নিজা কৃষ্টি তথা সাংস্কৃতিক পৰিক্ৰমাৰে আজিও নিজস্ব পৰিচয় জীয়াই ৰাখিবলৈ সক্ষম হোৱা এইখনেই চলাপথাৰ শ্যাম গাঁও। এই গাঁওখনি উজনি অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। চলাপথাৰ শ্যাম গাঁৱৰ অধিবাসীসকল মূলতঃ বৌদ্ধ ধৰ্মী। অসমৰ অন্যান্য বৌদ্ধধৰ্মী জনগোষ্ঠীসমূহৰ দৰে এই টাই খাময়াংসকলেও পৰম্পৰাগতভাৱে ঋতু অনুযায়ী নানা উৎসৱ অনুষ্ঠান পালন কৰি আহিছে। এই উৎসৱ অনুষ্ঠানসমূহৰ ভিতৰত পইচাংকেন, পয়কৱা, পয়কিথিং, মাইকোচুমফাই, পয়কান্ত চাংহা ইত্যাদি উৎসৱ অনুষ্ঠানেই অন্যতম। টাই খাময়াংসকলে পইচাংকেন উৎসৱৰ দ্বাৰাই নৱবৰ্ষক আদৰণি জনায়। চাংকেন শব্দটো সংক্ৰান্তি শব্দৰ পৰা উদ্ভৱ হৈছে বুলি তেওঁলোকে ক'ব খোজে। এইটো হৈছে যিটো নেকি আমাৰ পইচাংকেন বুলি পিনে কয়, এয়া সংস্কৃত শব্দ সংক্ৰান্তিৰ পৰাই এই শব্দটো আহিছে। যে আমাৰ টাই মানুহে প্ৰায় মাংগোলিয়ান মানুহে ফুটাব নোৱাৰে, সেইকাৰণে সংক্লান বা চাংকেন বুলি পিনে কিবা কৰিছে। কিন্তু এই বস্তুটো কেৱল মাত্ৰ আমাৰ টাই সম্প্ৰদায়ৰ মাজতহে এইটো চলে। আৰু যিখিনি নেকি ম্যানমাৰৰ বাৰ্মা তেওঁবিলাকেও এইদৰে কিবা কৰে। তেওঁলোকৰ প্ৰতিটো উৎসৱ অনুষ্ঠানতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। বহাগ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই টাই খাময়াংসকলৰ পইচাংকেন উৎসৱৰ আৰম্ভ হয়। এই দিনটোত সমগ্ৰ গাঁৱৰ ৰাইজ বৌদ্ধ বিহাৰত একত্ৰিত হয়। ভগৱান বুদ্ধক আৰাধনা কৰাৰ অন্তত টাই পঞ্জিকা চাক্ৰেটত উল্লেখিত সময়মতে ফ্ৰা অৰ্থাৎ বৌদ্ধৰ মূৰ্তিসমূহ মাটিলৈ নমোৱা হয়। এই কাৰ্যক তেওঁলোকে ফ্ৰালুং বোলে। গাঁৱৰ ৰাইজে সভক্তিৰে ভগৱান বুদ্ধৰ এই মূৰ্তিসমূহ কিয়ংফ্ৰালৈ কঢ়িয়াই নিয়ে। শাৰীবদ্ধভাৱে এই মূৰ্তিসমূহ বাহিৰলৈ কঢ়িয়াই নিওঁতে গাঁৱৰ মহিলাসকলে মূৰ্তিসমূহৰ পবিত্ৰ আখৈ ছটিওৱাৰ নিয়ম তেওঁলোকৰ মাজত প্ৰচলিত। এনেদৰে বুদ্ধৰ মূৰ্তিসমূহ কঢ়িয়াই নিয়া কাৰ্যক টাই খাময়াংসকলে অত্যন্ত পবিত্ৰ কাৰ্য বুলি গণ্য কৰে। এনেদৰে কঢ়িয়াই নি বৌদ্ধ বিহাৰৰ কাষত থকা কিয়ংফ্ৰাত মূৰ্তিসমূহ শৃংখলাবদ্ধভাৱে স্থাপন কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বৌদ্ধ স্তুতিৰে আৰাধনা কৰি ভগৱান বুদ্ধৰ মূৰ্তিসমূহক পবিত্ৰ জলেৰে স্নান কৰোৱা হয়। এনেদৰে স্নান কৰোৱা কাৰ্যক টাই ভাষাত চনফ্ৰা কৰা বোলে। কিয়ংফ্ৰাৰ কাষত বিশেষ পদ্ধতিৰে নিৰ্মিত এখন নাৱত গাঁওবাসীয়ে পানী ঢালে। এই পানী বাগৰি গৈ বিশেষ পদ্ধতিৰে নিৰ্মিত কুংপানত পৰে। এই কুংপানটো ঘূৰাৰ লগে লগে সেই পানী গৈ বুদ্ধৰ মূৰ্তিৰ গাত পৰে। নৱপাতে অলংকৃত নৱৰূপ
জাতি অতি মনোহৰ নিশাৰ ভাগলৈ এই কিয়ংফ্ৰাৰ কাষত ডেকা গাভৰুসকলে মিলি নৃত্য গীতেৰে ৰং ৰহইচ কৰাৰ নিয়ম খাময়াং সমাজত আজিও প্ৰচলিত। এই নৃত্যগীতসমূহত পৰম্পৰা আৰু আধুনিকতাৰ প্ৰভাৱ লক্ষণীয়। ৰাতিপুৱাৰ লগে লগে গাঁৱৰ মহিলাসকলে খাওচম কৰি দিনটোৰ পাতনি মেলে। তেওঁলোকে কিয়ংফ্ৰাৰ কাষত একত্ৰিত হৈ বৌদ্ধ মূৰ্তিক তাংচম কৰি বছৰটোলৈ মংগল কামনা কৰে। গাঁওখনৰ ঘৰখনৰে ব্যক্তিগত সকলোৱে যেন সুখ মংগল হৈ সুখে শান্তিৰে জীৱন যাপন কৰিবলৈ পাব লাগে, এই আশাৰে আজি এই নতুন বছৰৰ প্ৰথম দিনটোত আমি সকলোৱে প্ৰত্যেক ঘৰৰ পৰা প্ৰত্যেকেই নিজৰ নিজৰ মনৰ আশা পূৰণ হ'বৰ কাৰণে নিজৰ সুখে শান্তিৰে জীৱন যাপন কৰিবৰ কাৰণে আজি এই অন্নদান অনুষ্ঠানটো কৰা হৈছে। ইয়াৰ পাছত গাঁওবাসীয়ে বৌদ্ধ বিহাৰৰ চৌহদৰ গছ-গছনি, স্তম্ভ, মূৰ্তি আদি সকলো সামগ্ৰীকে পৈচাংকেন উপলক্ষে পানী ছটিয়ায়। লগে লগে বৌদ্ধ মূৰ্তিক গা ধুওৱাৰ কাৰ্যও চলি থাকে। সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ হৈ পৰে। ইজনে আনজনৰ গালৈ পানী ছটিয়াই আনন্দ কৰে। গাঁৱৰ বয়োজ্যেষ্ঠসকলে বৌদ্ধ বিহাৰৰ প্ৰাংগণত এবিধ পবিত্ৰ জল প্ৰস্তুত কৰে। এই জলক তেওঁলোকে নামনং চিক্তা বোলে। দুবৰি বন, নাহৰ পাত, চাম্ফু, নাৰিকলৰ পাত, এনেকৈ 7বিধ পাতেৰে আৰু ৰঙা চন্দন আৰু বগা চন্দন মিহলাই যদি গা ধোৱা হয় তেতিয়াহ'লে অন্ততঃ অসুচিবোৰ যায়গৈ। সেইবুলি সেই বিশ্বাসত মানে এটা দেৱাই বনায়। এই গোটেইকেইটা বস্তু লগাই পিনি দেৱাই বনাব, আৰু সেই দেৱাই বনাই গোটেই ৰাইজক মানে এই নামলং চিতা বুলি কয়। তাৰপৰা দেৱাই পানী কি বুলি কয়? নামলং চিতা। নামলং চিতা চিতা অৰ্থাৎ কি কৰিবলৈ হেৰি মহৌকত দেৱাই পানী, সেই দেৱাই পানী গোটেই ৰাইজক সিজাই দিব বছৰটোত, যাতে কুশল মংগলে চবে জীৱন যাপন কৰিব পাৰে। পিছবেলালৈ গাঁৱৰ সকলোৱে বুদ্ধৰ মূৰ্তিসমূহ ধুই পখালি পবিত্ৰ কৰা কাৰ্যত নিয়োজিত হৈ পৰে। বৌদ্ধ ধৰ্মৰ ৰীতি অনুযায়ী ভগৱান বুদ্ধক শান্ত কৰি তাইৰ পঞ্জিকা চাক্ৰেটত উল্লেখিত সময়মতে
এই মূৰ্তিসমূহ পুনৰ বৌদ্ধ বিহাৰৰ বেদীত স্থাপন কৰা হয়। এই কাৰ্যক টাই ভাষাত ৰাখোন বোলা হয়। সুগন্ধি জলেৰে স্নান কৰোৱা বুদ্ধৰ মূৰ্তিসমূহ গাঁওবাসীৰ হাতৰ পৰশত উজ্জ্বল হৈ পৰে। সামূহিক কণ্ঠৰ বৌদ্ধ স্তুতিয়ে সমগ্ৰ পৰিৱেশটোকে এক অপাৰ্থিব ৰূপ প্ৰদান কৰে। পুৱাৰ ভাগলৈ গাঁৱৰ সকলোৱে বৌদ্ধ বিহাৰত সমবেত হৈ ভগৱান বুদ্ধক পবিত্ৰ অন্তৰেৰে কান্ত কৰে। মমৰ আলোক আৰু ধূপৰ সুগন্ধই সমগ্ৰ পৰিৱেশটোকে এক অনন্য ৰূপ প্ৰদান কৰে। খামচিন থমত্ৰাৰ শেষত বৌদ্ধ বিহাৰৰ ভান্তেই পূৰ্বতে প্ৰস্তুত কৰি ৰখা নামনং চিক্তা বৌদ্ধ মূৰ্তিলৈ ছটিয়াই সুদৃশ্য গেৰুৱা বিচনীৰে বাঁহ দিয়ে। সকলোৱে সভক্তিৰে জ্যেষ্ঠজনক সেৱা কৰি বছৰটোৰ মংগল কামনা কৰে। বৌদ্ধ বিহাৰৰ আনুষ্ঠানিকতা শেষ হোৱাৰ পাছত সকলো গাঁওবাসীয়ে নিজ নিজ ঘৰৰ মূল খুঁটাটোৰ কাষত কান্ত কৰে। এই খুঁটাটোক তেওঁলোকে ফিলাম খুঁটা বোলে। এই ফিলাম খুঁটাটোক টাইখামিয়াংসকলে অত্যন্ত পবিত্ৰ জ্ঞান কৰে। ভ্ৰালুঙৰ আগদিনাই অৰণ্যলৈ গৈ বন শাক সংগ্ৰহ কৰাৰ পৰম্পৰা টাইখামিয়াং সমাজত আজিও প্ৰচলিত। তেওঁলোকে তৰাৰ গজালি, চেংমৰা, কচু, ঢেকীয়া, হাইলং পাত আদি অৰণ্যজাত শাক পাচলিৰ ব্যৱহাৰ কৰা দেখা যায়। বৈশাংকেনৰ 3 দিন অতিবাহিত হোৱাৰ পাছত গাঁওবাসীয়ে নিজৰ সুবিধা অনুযায়ী একত্ৰিত হৈ সমগ্ৰ মানৱ জাতিৰে মংগল কামনা কৰি মাংগালা উৎসৱ পালন কৰে। গাঁৱৰ এডোখৰ নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি মাটিৰে এটি ভেটি তৈয়াৰ কৰা হয়। এই ভেটিটো টাইখামিয়াংসকলে চে টি কংমৌ বোলে। গোলাকাৰভাৱে বাঁহৰ কাঠিৰে এই কংমৌটো ঘেৰি থোৱা হয়। ফুল, ৰঙীন কাগজ আদিৰে এই স্থান সজাই ৰখা হয়। ইয়াতেই গাঁৱৰ ৰাইজ একত্ৰিত হৈ ভন্তেৰ পৰিচালনাত ভগৱান বুদ্ধক প্ৰাৰ্থনা কৰি
নৱবৰ্ষক আদৰণি জনায় আৰু পুৰণি বছৰক বিদায় দিয়ে। আচ্ছা তুরাসা সুকরা মহিষা ইয়াক্ষা রাক্ষা সাদেহি নানা ভয়া তোয়া নানা রোগা তোয়া নানা উপাধবা তোয়া